বান্দৰেহে ইয়াক মানে এটেক কৰিলে, দুখ পালে বান্দৰে মানে কল খাই তিনিচুকীয়ালৈ লৈ যোৱা বয়াত তিনিচুকীয়াত ডব্লিউটিত দিয়াৰ লগে লগে এই ধুনীয়া থাপ মাৰিব নহয়। বান্দৰে এইটো অৱস্থা কৰি বিল এটা দুখ পাইছে বুলি ক'লে ভাইটি এজনৰ ঘৰত। এতিয়া আমি ৰেস্কিউ কৰিবলৈ আহিলোঁ। ৰেস্কিউ কৰাৰ পিছত আমি WTI হাতত দি দিম, নহ'লে আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ওচৰত দি দিম আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টে গৈ পেলাই WTI তেওঁলোকে দিবগৈ। হয় হয় হয়, অঁ তেতিয়া আপুনি লিখিলে এই কি কয় তলত কৈ আছিল নে? অঁ থাপ মাৰিব নহয়। বান্দৰে এইটো অৱস্থা কৰিলে। একো নাই, এইটো প্ৰকৃতিৰ লগত ঝেং, প্ৰকৃতিৰ হ'বই এইটো। সেইফালে হাড় এডোখৰ ওলাই আছে, সেইডোখৰহে দেখাই দিব উঠিলে সেই হাড়িডাল ওলাই পঠিয়ালে ন। পাখি চাখি হৈলে নেকি বাৰু তাত? বহুত হৈ গ'ল। তাত ক'ত আছে পাখিখিনি? এইটো হৰ্ণবিলটো আচলতে কি হ'ল, বান্দৰেহে ইয়াক মানে এটেক কৰিলে, দুখ পালে বান্দৰে মানে কল খাই আছিলে আৰু কল খাইছিলে ইহঁতিও, তো এইটো কাৰণে মানে ইয়াক এটেক কৰিলে বেচেৰা। এতিয়া মানে আমি ইয়াত টকনিত যিটো বিট অফিচ আছে, বিট অফিচটোত আমি গতাই দিছোঁ আৰু ইয়াক তাৰপিছত WTI ৱাইল্ড লাইফ ট্ৰাষ্ট অফ ইণ্ডিয়া তিনিচুকীয়ালৈ লৈ যাব ইয়াক ট্ৰিটমেণ্টৰ কাৰণে। তাৰপিছত আকৌ ভাল কৰি পেলাই ৰিলিজ কৰা হ'ব। একো বিশেষ একো হোৱা নাই, ই মানে উৰিব পাৰিব অকণমান দিন, ভালকৈ খালি ট্ৰিটমেণ্ট কৰিলে ভাল হৈ যাব চব। এতিয়া লৈ যোৱা হ'ব ইয়াক, বৰ্তমান এতিয়া লৈ যোৱা হ'ব ইয়াক। এতিয়া তিনিচুকীয়ালৈ লৈ যোৱা হ'ব ইয়াক। তিনিচুকীয়াত ডব্লিউটিত দিয়াৰ লগে লগে এই ধুনীয়াকৈ মানে ধুই মেলি ইয়াক দিলে সম্পূৰ্ণ ভাল হৈ যাব।